এতিয়া আমাৰ মঞ্চত উপস্থিত হৈছে কি দশাৱতাৰ নৃত্যৰ বাবে লক্ষীৰাণী দেৱী আৰু সাজু হৈ থাকিবলৈ জনোৱা গৈছে একক অভিনয়ৰ বাবে নিহাৰিকা বৰদলৈ দশম ক আৰু ইয়াৰ ঠিক পিছতে শৃংখল প্ৰদৰ্শন কৰিবলৈ নৱবৰ্ষ দশম শ্ৰেণীৰ ছাত্ৰবৃন্দ সাজু হৈ থাকিবলৈ অনুৰোধ জনোৱা হৈছে। জয় জয় যাদব জয় কেশৱ সৃষ্টি স্থিতি প্ৰলয় ব্ৰহ্মৰূপে অৱতৰি সৃজন কৰন্তৰি বিষ্ণু ৰূপে করন্ত রুদ্র রূপ ধরি হরি প্রলয় সংহার করি এক হইয়ার করন্ত কয়ন নারায়ণ সাধু রাখা সৃষ্টি বেদনায় ত্রাহিমা 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 জয় হরি গোবিন্দ নারায়ণ রাম শঙ্খ চক্র গদা পদ্ম গুরুর জগতর প্রাণ তুমি জগতর প্রাণ হে হরি হে প্রথমে প্রণাম ব্রহ্ম রূপী সনাতন
দিব জগমৰা স্বৰূপে ভোলা তুমি লীলাই দন্তৰে উধাৰিলা ভূমি আদি দৈত হিৰণ্য কশিপু বলিয়াৰ নৰসিংহ ৰূপে গিয়া বিদাৰিলা তাৰ তুমি জগতৰ প্ৰাণ তুমি জগতৰ প্ৰাণ হে হৰিয়ে বামন স্বৰূপে উদিতিৰ বাট পাৰি ইন্দ্ৰ কথা বিলাসনে বুলি কৰি